গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আছিল আধুনিক বড়ো সমাজৰ ৰূপকাৰ। স্বকীয় ভাষিক আৰু সাংস্কৃতিক পৰিচয়ৰ বাবে নব্য চিন্তাধাৰাৰে বড়ো জাতিটোক আগুৱাই নিয়াৰ দিশত তেওঁ অপৰিসীম বৰঙণি আগবঢ়াই গৈছে। বড়োসকলৰ মাজত সৰ্বাংগীন বিকাশৰ বাবে 1905 চনৰ পৰা ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰা গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আছিল বিংশ শতিকাৰ ভাৰতৰ ভিতৰতে এগৰাকী শ্ৰেষ্ঠ সমাজ আৰু ধৰ্ম সংস্কাৰক। গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ নেতৃত্বত বড়ো সমাজত আৰম্ভ হোৱা সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ পথেৰে আগবাঢ়ি তথা বড়ো জাতিৰ ৰাজনৈতিক সচেতনতাৰ ফলত আজি বড়ো ভূমি শান্তি আৰু প্ৰগতিৰ এক নতুন দিগন্তত উপনীত হৈছে। এগৰাকী সমাজ সচেতক ব্যক্তি হিচাপে গুৰুদেৱে বড়ো সমাজক সংস্কাৰ আৰু বৈপ্লৱিক পৰিৱৰ্তনৰ অনুভৱ কৰি ব্ৰহ্ম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। বড়ো জাতিক দুৰৱস্থাৰ পৰা ৰক্ষা কৰাৰ বাবে গুৰুদেৱ কালিচৰণ ব্ৰহ্মই এক শক্তিশালী ধৰ্ম সংস্কাৰ আন্দোলনৰ সূচনা কৰে। এই সংস্কাৰৰ নামেই হ'ল ব্ৰহ্ম আন্দোলন। ব্ৰহ্ম আন্দোলন এক ধৰ্মীয় আন্দোলন নাছিল, ই এক সামাজিক সংস্কাৰৰো আন্দোলন আছিল। বড়ো লোকসকলৰ ৰাজনৈতিক আশা আকাংক্ষা আজি বাস্তৱত ৰূপায়িত হৈছে। বড়োসকলৰ সাহিত্য আৰু সংস্কৃতিয়ে আজি সমগ্ৰ ৰাষ্ট্ৰতে উজ্বলি উঠিবলৈ সক্ষম হৈছে। আজি তেনে এক সুন্দৰ পৰিৱেশত পুনৰ এবাৰ বিশ্ব মহাযজ্ঞৰ আয়োজনে আমাৰ সমগ্ৰ সমাজ জীৱনৰ পৰাই অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু প্ৰগতিৰ উৎকৃষ্ট বাতাবৰণ গঢ়ি তুলিবলৈ প্ৰচেষ্টা কৰিব আৰু আমি সকলোৱে গুৰুদেৱৰ আশীৰ্বাদ লাভ কৰিম, তাক মই বিশ্বাস কৰোঁ।